Hey guys, welcome back to my YouTube channel. মই সুমি বৰুৱা আজি আপোনালোকক এটি নতুন ভিডিঅ' লৈ আহিছোঁ। নতুন ভিডিঅ'টোত মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ মোৰ এইটো কেমেৰা ষ্টেণ্ড আৰু এইটো মই নতুনকৈ আনিছোঁ যিহেতু বৰ্তমান সময়ত মোৰ এই বস্তু বহুত প্ৰয়োজনীয় হৈ আছিল। ভিডিঅ'সমূহ বনাওঁতে মোক এনেকুৱা এডাল ষ্টেণ্ড বহুত দৰকাৰী হৈ আছিলে। এইডাল নোহোৱাৰ কাৰণে মোৰ বহুত অসুবিধা হৈছিলে। সেইকাৰণে মই এই ষ্টেণ্ডডাল ভাবিলোঁ আনিয়ে লওঁ আৰু আপোনালোকক দেখুৱাওঁ। বৰ্তমান সময়ত দেশৰ পৰিস্থিতি অতি বেয়া হৈ গৈছে, সেয়েহে মই ঘৰতে আছোঁ। আপোনালোকো ঘৰতে থাকিব, ক'তো ওলাই মেলি নাযাব আৰু ঘৰতে থাকি পৰিয়ালক সময় দিয়ক আৰু চেনিটাইজাৰ ইউজ কৰি থাকিব, হেণ্ড ৱাছ, চেনিটাইজাৰ আৰু মাস্ক ব্যৱহাৰ কৰিব। অতি প্ৰয়োজন হ'লেহে বাহিৰলৈ ওলাব। সেয়েহে ময়ো এইবিলাক কৰিয়েই মনটো ভাল লগাই আছোঁ আৰু এইটো যিটো আপোনালোকে দেখিছে এই কেমেৰাটোৰ সহায়ত মই এই ভিডিঅ'টো বনাইছিলোঁ, সেয়েহে মই এইটোও লগতে দেখাই দিলোঁ। দেখিছে এইকেইটা মই মোৰ ড্ৰেছিং টেবুলত থ'বৰ কাৰণে আনিছোঁ ফ্লিপকাৰ্টৰ পৰা আৰু এইটো মই মোৰ যিহেতু ড্ৰেছিং টেবুলখন বহুত আনচিজিল হৈ আছিল আৰু সেয়েহে মই ভাবিলোঁ আনচিজিল হৈ থকাতকৈ এনেকুৱা ধৰণৰ ফুল থ'লে দেখি ভাল লাগিব, সেইকাৰণে মই এনেদৰে থ'লোঁ আৰু আগতকৈ যথেষ্টখিনি ভাল লাগিছে আৰু মনটোও ভাল লাগিছে দেখি। আৰু এনেকৈ সৰু সৰু কামবোৰ কৰি পেলাই মোৰ মনটো ভাল লগাই আছোঁ ঘৰতে থাকি। আপোনালোকেও এনেকুৱা ধৰণৰ সৰু সৰু কামবিলাক কৰিব পাৰে। আপোনালোকৰ যি মন যায় তাকেই কৰিব, এইটোৱেই কৰিব লাগিব বুলি কোনো কথা নাই। মোৰ এনেকুৱাবিলাক কৰি ভাল লাগে, অলপ চেঞ্জ এটা কৰিবলৈ মন যায়। সেয়েহে মই আপোনালোককো দেখুৱালোঁ মই কি কৰিলোঁ আৰু মোৰ লগতে কেমেৰা ষ্টেণ্ডডালো দেখুৱালোঁ। সেইডালো মই ফ্লিপকাৰ্টৰ পৰা আনিছোঁ। স্পীকাৰটো মই আনিছিলোঁ কিন্তু স্পীকাৰটো মোৰ কানেক্ট নহ'ল, সেয়েহে মই ৰিফাণ্ড কৰি দিলোঁ। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক কমেণ্ট বক্সত জনাবচোন আৰু এনেকৈ মই নতুন নতুন ভিডিঅ' আপোনালোকক দেখুৱাই থাকিম। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।